आसाम हास्टेनि करीमगंज पुलिसनि यागम मानजाखा गोबां कुक फेकजाकनाय टेब्लेट हुजा कक्टुमानि बिसिंतै खुंसा मालखुंनो चेकिं खलायै 2,20,000 स्लाइफानो गोबां फेकजाकनाय टेब्लेट मानखा अ मालखुं बिसिंगो मालखुं बिसिंगो तंनाय खरकथामनो रमखा पुलिस बंनि मुं खायरुल हुसैन मामन मिया tei Nobin Hussein hinui saimangkha bongni tongthai Tripura hasteo khorok tamnino borokno tabuk Bodorpur police thanao tlangui dal bidal kok singpligi tongo borok bai sabotong tai borok mo fekjangne manui borontu Assam police bongo tabuk bongni logio tongnai rokno tebo romnani bagui chaitogui tongo hinui chung koktumao saimangkha আৰক্ষীৰ বৃহৎ অভিযান চলি আছে সমগ্ৰ অসমত অভিযান চলি আছে বিশেষকৈ যোৱা প্ৰায় 2.5 বছৰে হৈ গ'ল 2.5 বছৰ ড্ৰাগছৰ অভিযান খুব তীব্ৰভাৱে চলি আছে আৰু চলি থাকিব কিন্তু কথা হ'ল কি যে ড্ৰাগছৰ ব্যৱসায়টো এনেকুৱা আৰু ড্ৰাগছ আসক্ত লোকৰ সংখ্যাও আছে সেইখিনিও কৰিব লাগিব যি নহওক বিভিন্ন কাৰণত ড্ৰাগছ আনিবলৈ চেষ্টা এটা কৰি থাকে আৰু এতিয়া যেটো আমাৰ ইলেকশ্যনৰ সময়ত বহুত মুভমেণ্ট আছিলে তেতিয়া ফ'ৰ্চ বহুত আছিলে সেইখিনি হৈ আছিলে তাৰপিছত এতিয়া এটা হয়তো ফিলিং হৈছিলে যে এটা হয়তো ফিল কৰিছিল যে এতিয়া হয়তো পুলিচৰ সংখ্যা কমি গৈছে ভালকৈ অপাৰেশ্যন নহ'ব নেকি আচলতে তেনেকুৱা ধৰণৰ কোনো কথা নাই ড্ৰাগছ বিৰোধী অভিযান চলি থাকিব আৰু এটা খবৰ পোৱা গৈছিলে যে এটা পুলিচ কনচাৰ্ণমেণ্ট আহিব বাকী কেইবাদিনো ওপৰত কাম চলি আছিলে এই কনচাইনমেণ্টটো আজি ইয়াত 2,20,000 ইয়াবা টেবলেট চিজ কৰা হৈছে 3টা মানুহ এৰেষ্ট কৰা হৈছে এইখিনি মিজোৰামৰ পৰা আহিছে এখন নতুন পিকআপ ভেনখনৰ বেকলাইটৰ লগত যিটো এটা চেম্বাৰ থাকে সেই চেম্বাৰটো অলপ এটা মডিফাই কৰি তাত টেবলেটখিনি ভৰাই লৈ আহিছিলে বেকলাইটখিনি যিখিনি ওলোৱা হৈছে সেই চিক্ৰেট চেম্বাৰৰ পৰা এই 2,20,000 ইয়াবা টেবলেট চিজ হৈছে আৰু 3টা মানুহ এৰেষ্ট হৈছে আৰু বলেৰো পিকআপ ভেনখনৰ কোনো নাম্বাৰ নাই এখন ব্ৰেণ্ড নিউ গাড়ী যিখিনি বস্তু চিজ হৈছে তাৰ বজাৰ মূল্য কিমান হ'ব চব এই টেবলেটৰ মূল্য বিভিন্ন ঠাইত বেলেগ বেলেগ হয় কোনোবা ঠাইত কম হয় কোনোবা ঠাইত বেছি হয় কিন্তু এইখিনি গৈ আছিল আমাৰ মেইনলেণ্ড ইণ্ডিয়ালৈ তাত আপোনাৰ আৰু তাৰ পৰাও বিভিন্ন ঠাইলৈ গ'লহেঁতেন আল্টিমেট ডেষ্টিনেশ্যন য'ত তাত মানুহৰ পাৰ্চেজিং খৰচ খুব বেছি সেইখিনি ঠাইত 2,500ৰ পৰা 3,500লৈকে এইখিনি দাম যায় এটা গতিকে আমি যদি এভাৰেজ 3,000ৰো যদি ধৰে তেতিয়া এইখিনি মূল্য হ'ব 66 কোটি টকা হ'ব এইখিনি যদি এভাৰেজ লয় কাৰণ আমাৰ কেতিয়াবা 2,500 কেতিয়াবা 3,500 কেতিয়াবা যদি সুবিধা পাইছে কিন্তু আল্টিমেট ডেষ্টিনেশ্যন য'ত হয় তাত হয়তো কেতিয়াবা চান্স পালে 4,000ৰো লয় গতিকে আমি যদি এটা এভাৰেজ ফিগাৰ লওঁ আল্টিমেট ডেষ্টিনেশ্যনৰ তাত 3,000কৈ যদি আমি ধৰোঁ তেতিয়াহ'লে 66 ক্ৰ'ৰ হ'ব বজাৰ মূল্য আটক হোৱা 3জনৰ নাম এই 3টা মানুহে ত্ৰিপুৰাৰ এটাৰ নাম খাইৰুল হুছেইন এটা মমিন মিয়া আৰু এটা নবীৰ হুছেইন গতিকে এই 3টা মানুহক এৰেষ্ট কৰা হৈছে গাড়ীখন চিজ কৰা হৈছে 3টা মোবাইল পোৱা হৈছে আৰু বাকী কামখিনি চলি যিহেতু দেখা গৈছে আৰক্ষীৰ অভিযানত জব্দ হৈছে মানুহ আটক হৈছে কিন্তু কিমানখিনি মানুহ আজিলৈকে কনভেকশ্যন হৈছে আমি বিভিন্ন সময়ত দেখা পাওঁ যে আৰক্ষীয়ে আটক কৰে কিন্তু এটা বেলেগ প্ৰচেছ সেইটো যিটো জুডিচিয়েল প্ৰচেছটো যিখিনি সময় লাগেতো লাগিবই আমি আমাৰ কামখিনি কৰি আছোঁ বাকী যিটো জুডিচিয়েল প্ৰচেছৰ যিখিনি কাম আছে সেইখিনি আইনমতে চলি থাকিব আৰু আমাৰ সময় লাগেতো লাগিবই প্ৰক্ৰিয়া এটাত গতিকে সেই যিখিনি সময় লাগে কিন্তু কামখিনি নিষ্ঠা সহকাৰে আৰক্ষীয়ে কৰি দিয়ে আৰক্ষীৰ কামখিনি আৰক্ষীয়ে কৰে কিন্তু বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে জুডিচিয়াৰ ফালৰ পৰা অকণমান ঢিলে কৰা হয় বিষয়খিনি কিন্তু আৰক্ষীয়ে যথেষ্ট প্ৰচেষ্টা চলাই কিনি আৰক্ষী কামখিনি সুন্দৰকৈ কৰি থাকিব নিষ্ঠা সহকাৰে কৰি থাকিব আৰু আইনী প্ৰক্ৰিয়াত বিচাৰ প্ৰক্ৰিয়াত যিখিনি সাৱধানতা ল'ব লাগে যিখিনি গোটেইখিনিয়ে লোৱা হ'ব যাতে কনভিকশ্যন ছিকিউৰ কৰিব পাৰি